हेलो फ्रेंड्स आई गलो आज এটা নতুন ভিডিও লৈ আজি মই আপোনালোকৰ আগত হোৱাটছএপৰ এনেকুৱা কেইটামান ট্ৰিক্সৰ কথা কম যোনকেইটা হয়তো আপোনালোকে নাজানে আৰু যোনবোৰ জনাটো আপোনালোকৰ অত্যন্ত দৰকাৰী হয় তো বলকচোন আমি ভিডিওটো আৰম্ভ কৰো বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লয় যেন বন্ধুসকল আমি পোনপ্ৰথমে হোৱাটছএপটো ওপেন কৰি লম আপুনি যদি হোৱাটছএপত কাৰবাৰ লগত বহুতো কথা পাতে তেতিয়ালে আপুনি বাৰে পাতি হোৱাটছএপটো ওপেন কৰি থকাৰ আপোনালোকৰ কোনো ধৰণৰ দৰকাৰ নাই তাৰ কাৰণে আপোনালোকে এটা ট্ৰিক্স আছে হেতু কৰি থব পাৰে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব মনে দেখাই দিছো এই মানুহজনৰ চাৰ্টখন মই ওপেন কৰিলো ওপেন কৰাৰ পিছতে ওপৰ থ্ৰী ডটত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত মোৰত যাব মোৰত গৈ এটা অপচন থাকে এড শৰ্টকাট বুলি এড শৰ্টকাটত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহলে দেখিবলৈ পাব যে এই মানুহজনৰ ডিপিখনত গুছি আহিছে এটা এপ হিচাপত আৰু আপোনালোকে ইয়াত ক্লিক কৰিলে ডাইৰেক্ট হোৱাটছএপত গৈ তেখেতক মেছেজ কৰিব পাৰিব অৰ্থাৎ আপোনালোকে বাৰে প্ৰতি হোৱাটছএপটো ডাইৰেক্ট ওপেন কৰি আহিব দৰকাৰ নাই এইটো ফাংচন আপোনালোকে যদি ওপেন কৰি থয় এই মানুহজনক আপোনালোকে ডাইৰেক্ট মেছেজ কৰিব পাৰিব বন্ধুসকল দ্বিতীয় যোনটো ট্ৰিক হৈছে এই ট্ৰিক্সটো হৈছে আপোনালোকক বিভিন্ন ধৰণৰ অচিনাকি মানুহে বিভিন্ন ধৰণৰ অদৰকাৰী গ্ৰুপত এড কৰি দিয়ে আৰু এইটো আপোনালোকে বন্ধ কৰি থব পাৰে তাৰ কাৰণে আপোনালোকে সেটিংছত যাব সেটিংছত গৈ একাউন্টছত যাব একাউন্টছত গৈ প্ৰাইভেচিত যাব প্ৰাইভেচিত গৈ একেবাৰে তলৰফালে এটা অপচন থাকে গ্ৰুপছ বুলি গ্ৰুপছত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহলে দেখিবলৈ পাব ইয়াত তিনটা অপচন থাকে এভৰিৱান মাই কন্টাক্ট আপোনালোকে এভৰিৱান হৈ থাকিলে অচিনাকি যিকোনো ধৰণৰ মানুহে আপোনালোকক বিভিন্ন ধৰণৰ অদৰকাৰী গ্ৰুপত এড কৰি দিব পাৰে আৰু সেই কাৰণে আপোনালোকে মাই কন্টাক্ট কৰি ৰাখিব মাই কন্টাক্ট কৰি ৰাখিলে আপোনালোকৰ কন্টাক্ট লিষ্টত থকা মানুহে আপোনালোকক বিভিন্ন ধৰণৰ গ্ৰুপত এড কৰিব পাৰিব বন্ধুসকল তৃতীয় যোনটো ট্ৰিক্স হৈছে হেতু হৈছে আপোনালোক হয়তো বিভিন্ন ধৰণৰ গ্ৰুপত আছে আৰু বিভিন্নজনে আপোনালোকক গ্ৰুপত বিভিন্ন ধৰণে মেছেজ কৰে আৰু সেই মানুহজনকে আপুনি সেই গ্ৰুপটোতে প্ৰাইভেটলিও মেছেজ কৰিব পাৰে মই জাস্ট এটা এক্সাম্পলৰ কাৰণে দেখাই দিছো ইয়াত এটা হাই বুলি মেছেজ আহি আছে এই মেছেজটোত মই ক্লিক কৰি ৰাখি থ্ৰী ডটত ক্লিক কৰি এটা অপচন ওলাই ৰিপ্লাই প্ৰাইভেটলি বুলি আৰু এই মানুহজনক আপুনি এই গ্ৰুপটোতে প্ৰাইভেটলিও মেছেজটো ৰিপ্লাই কৰিব পাৰে বন্ধুসকল 4 নম্বৰ যোনটো ট্ৰিক্স হৈছে এই ট্ৰিক্সটো হৈছে আপোনালোকক যদি কোনোবাই কেতিয়াবা দৰকাৰী মেছেজ দিয়ে আৰু সেই মেছেজটো যদি আপুনি ইন ফিউচাৰৰ কাৰণে ৰাখি থব বিচাৰে তেতিয়াহলে আপুনি এটা কাম কৰিব পাৰে মই দেখাই দিছো ইয়াত এই মেছেজটো কেছে হোম মেছেজটো মই ষ্টাৰ মাৰ্ক দি ৰাখি থব পাৰো দেখাই দিছো কেছে হোম মেছেজটো এটো ষ্টাৰত যদি ক্লিক কৰি দিও তেতিয়াহলে এই মেছেজটো ষ্টাৰ মেছেজত থাকি যাব অৰ্থাৎ এনেকৈ দৰকাৰী মেছেজ বিলাকো আপোনালোকে ৰাখি থব পাৰে ইন ফিউচাৰৰ কাৰণে বন্ধুসকল 5 নম্বৰ যোনটো ষ্টেপছ হৈছে হেতু হৈছে আপোনাৰ ফোনটো যদি কেতিয়াবা হৰাই যায় বা আপোনাৰ সিমখন যদি কেতিয়াবা হৰাই যায় তেতিয়াহলে আপোনালোকৰ ভয় থাকে যে আপোনালোকৰ সিমখন ইউজ কৰিবলৈ কোনোবাই WhatsApp চলাব পাৰে সেইখন সিমেদি তাৰ হেতু নকৰিবৰ কাৰণে এটা ট্ৰিক্স হৈছে হেতু হৈছে আপোনালোকে সেটিংছত যাব সেটিংছত গৈ একাউন্টছত যাব একাউন্টছত গৈ থাৰ্ড যোনটো অপচন আছে টু ষ্টেপ ভেৰিফিকেশন ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত এটা পাছৱৰ্ড লগাই যদি এনেবল কৰি দিয়ে তেতিয়াহলে আপোনাৰ ফোনটো হৰাই গলো বা সিমখন হৰাই গলো আপোনাৰ সিমখনৰ নাম্বাৰটো ইউজ কৰি কোনেও কেতিয়াও WhatsApp চলাব নোৱাৰে বন্ধুসকল 6 নম্বৰ যোনটো ট্ৰিক্স আছে হেতু হ'ল আপোনালোকৰ যদি মোবাইলত কেতিয়াবা বেলেন্স আদায় হৈ যায় তেতিয়াহলে আপোনালোকে WhatsAppৰ জৰিয়তে বিভিন্নজনক কল কৰে আৰু তাৰ কাৰণে আপোনালোকৰ ডাটা একেবাৰে শেষ হৈ গুচি যায় তাৰ কাৰণে আপোনালোকে সেটিংছত যাব সেটিংছত গৈ ডাটা এণ্ড ষ্টৰেজ ইউজত ক্লিক কৰিব ক্লিক কৰাৰ পিছত লাষ্টৰ ফালে এটা অপচন থাকে লো ডাটা ইউজেছ ইয়াত এটো যদি আপোনালোকে এনেবল কৰি থয় অন কৰি থয় তেতিয়াহলে আপোনালোকে WhatsAppত কাৰবাক কল কৰিলো একেবাৰে কমকৈ ডাটা ইউজ হ'ব বন্ধুসকল ভিডিওটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বন্ধুসকল 7 নম্বৰ যোনটো ট্ৰিক্স হৈছে এই ট্ৰিক্সটো হৈছে আপোনালোকক বিভিন্নজনে মেছেজ কৰে আৰু আপুনি নিবিচাৰে যে আপোনালোকে সেই মেছেজটো সিন কৰিলো সেইজন মানুহে গম নাপাও তাৰ কাৰণে আপোনালোকে এটা ট্ৰিক্স আছে হেতু কৰিব পাৰে আপোনালোকে ফ্লাইট মোডটো অন কৰিব এয়াৰপ্লেন মোডটো অন কৰিব অন কৰাৰ পিছত সেই মেছেজটো পঢ়াৰ পিছত আপোনালোকে যদি আকৌ এয়াৰপ্লেন মোডটো অফ কৰি দিয়ে তেতিয়াহলে আপোনাৰ আগৰ যোনটো লেখাই থাকিব আৰু সেই মানুহজনে গম নাপাব যে আপুনি তেখেতে পঠোৱা মেছেজটো পঢ়িলে বন্ধুসকল 8 নম্বৰ যোনটো ট্ৰিক্স হৈছে হেতু হয়তো আপোনালোকে বহুতে জানেই চাগে আপোনালোকে কাৰবাক মেছেজ কৰিবলৈ হলে হাই বুলি লিখিলে নহয় এনে দেখাইছো এক্সাম্পলৰ কাৰণে তাৰ পিছত মেছেজটো ধৰি ৰাখিলে আৰু 3 ডটত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত बोल বুলি ওলাই যদি আপুনি ক্লিক কৰি দিয়া মেছেজটো ব্ল্যাক হৈ যাব আৰু এটা ইয়া সিস্টেম আছে ইয়াত আপোনালোকে ক্লিক কৰিলে ক্লিক কৰাৰ পিছত যদি থ্ৰী ডটত ক্লিক কৰাৰ পিছত যদি ইটালিক কৰি দিয়ে মেছেজটো এনেকৈ বেকা হৈ যাব
বন্ধুসকল আৰু এটা ট্ৰিক্স হৈছে, সেইটো আপোনালোকে হয়তো চাগে বহুতে জানেও বা নাজানেও, আপোনালোকে ৱালপেপাৰখনো আপোনালোকে চেঞ্জ কৰি ৰাখিব পাৰে। তাৰ কাৰণে আপোনালোকে থ্ৰী ডটত ক্লিক কৰি ৱালপেপাৰত যাব, ৱালপেপাৰত গৈ গেলাৰীৰ পৰা আপোনালোকে ৱালপেপাৰখন চেঞ্জ কৰিব পাৰে। বন্ধুসকল 11 নম্বৰ যোনটো ট্ৰিক্স হৈছে, সেই ট্ৰিক্সটো হৈছে আপোনালোকে বিভিন্ন ধৰণৰ চাটত বহুত লগত কথা পাতে বা আপোনালোকে ইন ফিউচাৰ যদি কোনোবা স্পেচিয়েল মানুহৰ লগত পতা কথাখিনি পঢ়িব বিচাৰে, তেতিয়াহ'লে আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ পিছত ছেটিংছত যাব, ছেটিংছত গৈ এটা অপশ্যন থাকে চাট বুলি, চাটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত এটা অপশ্যন থাকে চাট হিষ্টৰী, চাট হিষ্টৰী ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা অপশ্যন থাকে এক্সপৰ্ট চাৰ্ট, এক্সপৰ্ট চাৰ্টত আপোনালোকে ক্লিক কৰিব আৰু আপোনালোকে যোনজন মানুহৰ লগত পতা কথাখিনি পঢ়ি ইন ফিউচাৰ পঢ়িব বিচাৰে, সেই মেছেজখিনি আপুনি উইথাউট মিডিয়া কৰি পেলাইও আপুনি গুগলত মেছেজখিনি থৈ দিব পাৰে বা জেণ্ডাৰৰ জৰিয়তে বেলেগকো সেই মেছেজখিনি আপুনি পঠাব পাৰে। তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।